তাৰোপৰি ব্যক্তিৰ পৰিচয় কৰ্মৰেহে হয়, নামেৰেতো নহয়। বাৰু যি কি নহওক, আপোনাৰ পদধূলা পাই পবিত্ৰ হ'ল আজি এই বলিৰ জীৱন। ব্ৰাহ্মণদেৱ, ৰাজন, মই এক যজ্ঞ আৰম্ভ কৰিছোঁ। এই যজ্ঞস্থলীত আপোনাৰ চৰণ পদধূলা পাই হাত খোলেবে যজ্ঞস্থলী। ব্ৰাহ্মণদেৱ, ৰাজন, মই জগতৰ অক্ষয় কিনিবৰ বাবে যজ্ঞ আৰম্ভ কৰিছোঁ। কওক গুৰুদেৱ, কি দানেৰে তুষ্ট কৰিম মই আপোনাক? ৰাজন, কি দান আপুনি দিব মোক? যিহকে বিচৰে আপুনি লাগিলে সকলোকে মই দিব পাৰোঁ আপোনাৰ চৰণ তলত। হয় হস্তে ৰাধে ৰাধে দাগ দাগে সকলোকে আনি দিব পাৰোঁ মই আপোনাৰ চৰণত। কওক, কি দান লাগে আপোনাৰ? এইবোৰ ভোগ বিলাসৰ সামগ্ৰীৰে মই কৰিম কি ৰাজন? এইবোৰ সামগ্ৰী প্ৰয়োজন সাংসাৰিক কাৰ্যকলাপত লিপ্ত মনুষ্যৰহে। মইতো ব্ৰহ্মচাৰী। ৰাজন, তোমাৰ প্ৰতিজ্ঞাত মই সন্তুষ্ট হ'লো, কিন্তু এই দান মই স্বীকাৰ কৰিব নোৱাৰো ৰাজন। ব্ৰাহ্মণদেৱ, মই চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি আপুনি যি দানকে বিচাৰে মই অৱশ্যেই কৰিম প্ৰদান। মই প্ৰতিজ্ঞাবদ্ধ হলো। গুৰুদেৱ, অন্তে অপেক্ষা কৰা, নতু ঘটিব মহাধ্বংসৰ। গুৰুদেৱ, উৎসৱ সেৱাং কৰিব হয়, কাৰণ এও তোমাক অন্য কোন সম্পদ নিবিচাৰি মাত্ৰ তিনিপদ ভূমি বিচাৰিছে। তেন্তে এও আন কোনো নহয়, এও স্বয়ং শ্ৰী বিষ্ণু। ব্ৰাহ্মণদেৱ, সত্য কৰি কওকচোন, কি দান দিম আপোনাক মই? ৰাজন, যদিহে আপুনি মোক দান দিম বুলি ভাবিছে, নিশ্চয় ভাবিছো। তেন্তে তিনি পথ ভূমিত যিমান জোৰে সিমানেই দান হিচাপে মোক কৰক প্ৰদান। কৰিছে বৎস, চালনা কৰিছে। তুমি যদি এওক দান কৰা, তেন্তে অৰ্জন কৰা সকলো বস্তু তুমি নষ্ট কৰিবা। গুৰুদেৱ, বৎস, ব্ৰাহ্মণে মাত্ৰ বিচাৰিছে তিনি পদ ভূমি, কিন্তু মই আজি জগতৰ একচ্ছত্ৰী সম্ৰাট হৈ যদি দান স্বৰূপে দিব নোৱাৰো তিনি পদ ভূমি, কিন্তু জগতে নেহাঁহিবনে মোক? কওকচোন গুৰুদেৱ। বৎস, তুমি বুজিবলৈ চেষ্টা কৰা, এও স্বয়ং শ্ৰী বিষ্ণু, এও তোমাক চালনা কৰিছে। গুৰুদেৱ, বৎস, এও যদি হয় বিষ্ণু হওক, তাৰ কোনো মোৰ নাই আপত্তি, কাৰণ স্বয়ং বিষ্ণু কোনে
দান করিব পারে এমন এমন মোর গুরুদেব সৌভাগ্য এইয়া তোমার সৌভাগ্য নহয় বৎস এইয়া তোমাৰ দুৰ্ভাগ্য দুৰ্ভাগ্য কেতিয়াও হ'ব নোৱাৰে বিষ্ণুক দান কৰিলে এই হেতু মই দান কৰিম বিষ্ণুকে তিনি পদভূমি নাই এই কাৰ্য মই কেতিয়াও হ'বলৈ নিদিওঁ যদি নাৰায়ণ দেৱতাৰ হিতাকাংক্ষী তেন্তে মই দৈত্যৰ হিতাকাংক্ষী গতিকে কাৰ্যৰ পৰা মই বিৰত ৰাখিব লাগিব রাজন ব্রাহ্মণ দেব তিনি পদ ভূমিত যিমান জোৰে সিমানেই মোৰ যথেষ্ট কওক ৰাজন দিবনে নিশ্চয় মই আপোনাক তিনি পদ ভূমি কৰিম প্ৰদান ধন্য ধন্য তুমি বেৰুচুন নন্দন তোমাৰ তিনি পদ ভূমি মই কৰিম গ্ৰহণ ৰাজন ব্ৰাহ্মণ দেৱ প্ৰথম পদত মই সমগ্ৰ পৃথিৱী কৰিলোঁ গ্ৰহণ দ্বিতীয় পদত স্বৰ্গ সহিতে সমস্ত ব্ৰহ্মাণ্ড মই কৰিলোঁ গ্ৰহণ ৰাজন তৃতীয় পদৰ বাবে মোক স্থান লাগে ৰাজন তৃতীয় পদৰ বাবে মোক স্থান লাগে ব্ৰাহ্মণ দেৱ তৃতীয় পদ সেই ব্ৰাহ্মণ দেৱ তৃতীয় পদ আপুনি মোৰ হিয়াৰ ওপৰত কোনো নিক্ষেপ দেখা দেখা খন্দাইব